নমস্কাৰ বন্ধুসকল, আজি মই আপোনালোকক নেপোলিয়ন হিলৰ আত্মবিশ্বাস আৰু সঠিক চিন্তাৰ বিস্ময়কৰ শক্তি কিতাপখনৰ কেইটামান কথা পঢ়ি শুনাম। আহকচোন আৰম্ভ কৰোঁ। লেখকে কৈছে, সাফল্য ভালেখিনি আনৰ ওপৰত নিৰ্ভৰশীল। আপোনাৰ আৰু আপোনাৰ লক্ষ্যৰ মাজত আনৰ সহযোগিতাই এটা সেতুৰ দৰে কাম কৰে। জীৱনত সফল হোৱাৰ এইটো এটা মৌলিক কথা। আমি ইয়াক আমাৰ মনত গাঁঠি লোৱা উচিত আৰু ইয়াক সততে স্মৰণ কৰা উচিত আৰু যিমান পাৰি মানুহৰ লগত মধুৰ সম্পৰ্ক বজাই ৰখা উচিত। জীৱনত সফল হ'ব বিচাৰিলে এই নীতিবোৰ মন কৰিব। মানুহৰ লগত প্ৰীতি সম্পৰ্ক বজাই চলিব। সমাজৰ সকলো শ্ৰেণীৰ মানুহ ইটোৰ লগত সিটো সাঙুৰ খাই আছে। এটাক বাদ দি আন এটা শ্ৰেণী চলিব নোৱাৰে। সেয়েহে কোনেও কাকো অৱজ্ঞা কৰা উচিত নহয়। প্ৰত্যেকে প্ৰত্যেকৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰা উচিত। বজাৰ ব্যৱস্থা, প্ৰশাসনিক ব্যৱস্থা, ৰাজনৈতিক ব্যৱস্থা, আন্তৰ্জাতিক সম্পৰ্ক সকলোতে এক শ্ৰেণীৰ মানুহ আন শ্ৰেণীৰ লগত জড়িত হৈ থাকে। এইটো শ্ৰেণীয়ে সিটো শ্ৰেণীৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। সেয়েহে সকলোৰে লগত ভাল সম্পৰ্ক ৰখাটো অত্যন্ত জৰুৰী কথা। ধন্যবাদ।